হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল চাগৈ। মই মুনমি হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হিন্দী মাত্ৰাৰ ওপৰত। হিন্দী মাত্ৰানো কাক বোলে, হিন্দী মাত্ৰা কি কি আছে, এই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। চ' ফ্ৰেণ্ডছ, ব'লকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হ'ল মাত্ৰা কিছে কহতে হে, মাত্ৰা কিয়া কিয়া হে? জবাব जवाब जब किसी स्वर को किसी व्यंजन वर्णों से मिलाया जाता है तो उसको चिन्ह के रूप में लिया जाता है। स्वर के इस चिन्ह को मात्रा कहते हैं। जैसे अ, आ, ई, उ, री, ए, ऐ, ओ, औ। সো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সো ফ্ৰেণ্ডছ, আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।